নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনালোঁ টপিক ৱাইজ ষ্টাডি চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। বন্ধুসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ বিপ্লৱসমূহ অৰ্থাৎ ইণ্ডিয়াছ ৰিভলিউশ্যনসমূহৰ বিষয়ে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেউজ বিপ্লৱ, ইয়াৰ উদ্দেশ্য আছিল কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা আৰু ইয়াৰ পিতৃ হৈছে MS স্বামীনাথন। কলা বিপ্লৱ, ই পেট্ৰলিয়াম উৎপাদনৰ লগত জড়িত। সোণালী বিপ্লৱ, ইয়াৰ উদ্দেশ্য হ'ল মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা। মুগা বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে লেডাৰ বা ককোৱা উৎপাদন কৰা। পিতৃ হৈছে হীৰালাল চৌধুৰী। নীলা বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে মাছৰ উৎপাদন বৃদ্ধি কৰা আৰু ইয়াৰ পিতৃ হৈছে অৰুণ কৃষ্ণ আৰু হীৰালাল চৌধুৰী। সোণালী বিপ্লৱ, ইয়াৰ উৎপাদন হৈছে মৌ আৰু ফলৰ উৎপাদন বৃদ্ধি কৰা। ইয়াৰ পিতৃ হৈছে নিপক টুটেছ। হালধীয়া বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে তেলজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰা আৰু ইয়াৰ পিতৃ হৈছে চাম্পিত্ৰতা। ৰূপালী বিপ্লৱ বা বিৱৰ্তন, ইয়াৰ উদ্দেশ্য হৈছে কণী আৰু হাঁহ কুকুৰাৰ উৎপাদন বৃদ্ধি কৰা। ইয়াৰ জনক হৈছে ইন্দিৰা গান্ধী। বগা বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে গাখীৰজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা আৰু ইয়াৰ পিতৃ হৈছে ভাৰ্গিছ কিউৰিন। ৰঙা বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে মাংস আৰু টমেটোৰ উৎপাদন বৃদ্ধি কৰা। ইয়াৰ পিতৃ হৈছে বিশাল তিৱাৰী। পিংক ৰিভলিউশ্যন বা পিংক বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে পিঁয়াজ আৰু মিছা মাছৰ উৎপাদন বৃদ্ধি কৰা আৰু ইয়াৰ পিতৃ হৈছে দুৰ্গেশ পাটেল। ধূসৰ বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে ৰাসায়নিক সাৰৰ উৎপাদন বৃদ্ধি কৰা আৰু ইয়াৰ পিতৃ হৈছে MS স্বামীনাথন। ঘূৰ্ণীয়া বিপ্লৱ, ইয়াৰ উদ্দেশ্য হৈছে আলুৰ উৎপাদন বৃদ্ধি কৰা। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।